আজি আপোনালোকৰ আগত এটা বস্তু দেখুৱাম। এইটো সাধাৰণতে পাৰ পুহিলে এইটো হৈয়ে থাকে। পাৰ পুহিলে আমি যিটো অসমীয়াত মূৰ ঘূৰাই বুলি কয়, এইটো আপোনাৰ এনেকুৱা ধৰণৰ কিছুমান হয়। চাওঁ, এই বেমাৰটো আপোনালোকে ঘৰতে কেনেকৈ ভাল কৰিব, তাৰ এটা সহজ এটা উপায় দিওঁ। কিন্তু মই পাৰ পুহি যিহেতু ভাল পাওঁ, মোৰ এটা দুটা নহয় 3টা পাৰ আজি তেনেকুৱা হৈছে। ইয়াক আজি পাইছোঁ, 2টা অলৰেডি ভাল হৈছে। আপোনালোকে এই পাৰটোক এইটো ধৰণৰ হ'লে, ঘৰত যিবোৰ মানুহে পোহে এই ধৰণৰ হ'লে পাৰটোক কি খুৱাব আৰু কেনেকৈ খুৱাব তাকে মই দেখুৱাম। বৰ্তমান এইটো আৰু সেইটো অলৰেডি অকণমান ভাল হৈছিলে, ঠিক এনেকেই ধৰণৰ ইয়াক আজি অনা হৈছে, নমাই আনাইছোঁ। বেছি পাৰৰ লগত থাকিলে আকৌ বেমাৰটো ইটোৰ পৰা সিটোলৈ হৈ যায়। সিহঁতক প্ৰথমতে আপুনি কি কৰিব লাগিব, সিহঁতক খোৱা বোৱা এৰি দিয়ে। যেতিয়া খোৱা বোৱা এৰি দিয়ে তেতিয়া আপুনি নিজে হাতেৰে সিহঁতক মুখখন মেলি দানা খুৱাব লাগিব। মই এতিয়া বৰ্তমান হেৰি খুৱাইছোঁ, এতিয়া মই চাউল খুৱাইছোঁ। এনেই সৰিয়হ যিটো মানে সিহঁতৰ কেলচিয়াম পায় বা যিটো সিহঁতৰ পুষ্টিকৰ আহাৰ হয় সেইটো খুৱাব লাগে। মই দেখুৱাম এতিয়া কেনেকৈ খুৱাইছিলোঁ। এই পাৰটো এইফালে গুচি গ'ল দেখোন ন? এইফালে দেখুৱা। এই পাৰটো গুচি গ'ল, ধৰকচোন মই লৈ আনো পাৰটো। এইটো প্ৰথমতে ইয়াক ধৰি মুখখন হাতেৰে মেলিব লাগিব। হাতেৰে মেলি ইয়াক জবৰদস্তিকৈ 2-3টামান চাউল খুৱাব লাগিব। খোৱাৰ পিছত এনেকৈ তাৰ কেইটামান আহাৰ তাৰ পেটত পৰিব লাগিব। আহাৰটো খোৱাৰ পিছত যেনিবা ইয়াক আহাৰ খোৱালোঁ, এতিয়া তাক পানী খুৱাব। পানী কিহে খোৱাব? এনেকুৱা এটা বস্তু ল'ব। এইটো ফাৰ্মাচীত পোৱা যায়, ড্ৰপ বুলি কয়। তাৰপিছত এই দৰৱত ইয়াৰ পৰা পানী উঠাব। পানী উঠাই আকৌ তেনেকৈ ইয়াক মুখখন মেলি ধৰা পানী দিব লাগিব। পানী খুৱাব লাগিব তেনেকৈ আপুনি। আৰু ইয়াৰ পিছত খোৱাৰ পিছত যিহেতু মই খোৱালোঁ, আপোনালোকে এইটো দেখিছে, যিহেতু মই খোৱালোঁ, এইকেইদিন খুৱাই আছোঁ। এই ঔষধটো এটাকে খুৱাব। তো আপোনালোকে নামটো ভালকৈ ধৰিব পাৰিব নাই মই নাজানো। আৰু চাইছোঁ এইটো নাৰ্ভৰ হয়। এইফালৰ পৰা দেখাই দিওঁ, বেক চাইডটো এইটো। ইয়াত লাইটৰ পোহৰৰ কাৰণে ৰঙা হোৱাৰ কাৰণে আপোনালোকে ধৰিব পৰা নাই। তথাপিও এইটো ইয়াৰ নামটো বাৰু মই দি দিম, যিহেতু আপোনালোকে চিনি পোৱাটো বিশেষ জৰুৰী। এইটো লাগেই। এইটো দামো বেছি নহয়, আপোনাৰ এইটো দাম 36 টকা। তেনেকৈ আনি খুৱাব। পাৰ চাব 3-4 দিনত ভাল হৈ যাব। আপুনি ভাল নোহোৱালৈকে খুৱাই থাকিব। এনেকৈ যদি সঘনাই কৰে আপোনাৰ পোহনীয়া পাৰবোৰ সুস্থ হৈ থাকিব। আৰু পাৰিলে সিহঁতক ভিটামিন এটা আনি খুৱাব। ভিটামিনটো সহজতে পোৱা যায়, ফাৰ্মাচীত গ'লেই পোৱা যায়। ভিটামিন এটা আনি খুৱাব। এনেকৈ 3-4 দিন বা খোৱাৰ পিছত পাৰটো অকণমান দেখিব উন্নত হৈছে। বিশেষকৈ সম্পূৰ্ণ নোহোৱালৈকে সিহঁতক এৰি দিব নালাগে, যাতে এইটো জাকলৈ যায়গৈ। সিহঁতক ছেপাৰেটকৈ বান্ধি থ'ব লাগিব এক্সট্ৰাকৈ, যাতে ই সুস্থকৈ হৈ নপৰে যেতিয়ালৈকে। এইটো অলপ আছেই আৰু ইমান ঠিক হোৱা নাই। সেইটো বাৰু অকণমান ঠিক হৈছে। এইটোতো আজি আহিছে, এইটো আজি নমাইছোঁ। ইয়াক দেখা পালে কেনেকৈ কৰে এই চাওক, এই লক্ষণ এয়াই। এই পাল্টি মাৰিব। এনেকৈ কৰিলে আপোনালোকৰ পাৰবোৰ অলপ ভাল হ'ব আৰু
পোহনীয়া সময়ত এইবোৰ বস্তু খুৱাবই লাগে। তাকে জনালোঁ। পাৰিলে আপোনালোকেও চাওক, আপোনালোকৰ হ'লে এনেকৈ কৰিব, তেতিয়া পাৰখিনি ভালে থাকিব। আজিলৈ আহোঁ, তেতিয়াহ'লে আপোনালোকে এটা লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কমেণ্টত লিখিব যে আপোনালোকৰ ঘৰৰ পাৰকেইটাক কেনেকুৱা হৈছে খুৱাওঁতে, সুস্থ হৈছে নে যে খুৱাব পৰা নাই, কি হৈছে এটা কমেণ্টত দিব, যাতে মই গম পাওঁ যে আপুনি ক'ৰ পৰা চাই আছে ভিডিঅ'টো আৰু কি হৈছে।